হেল্ল' গাইছ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ গ্ৰাম্যানুভূতি। মোৰ লগত আছে আমাৰ ৰাজদীপ। আপোনালোকক অলপ গ্ৰাম্যানুভূতি দেখাই দিওঁ। আজাদৰ ফালে আছে অকণমান ভিতৰতো অলপ চাওক। লাহন গাঁৱত আছে ন, আজাদ লাহন গাঁৱত আছে। আপোনালোকে অলপ চাওক ভিডিঅ'টো। আহোমৰ দিনৰ হেংদাং বহুত পুৰণা বস্তু আছে। নামেই নাজানো ইমান পুৰণা বস্তু আছে ইয়াত। এই চাওক দিকপাল লাহন। সাঁচিপাতৰ নহয় ন, সাঁচিপাতৰ লিখন এয়া চাওক দেখাই দিছোঁ। সংস্কৃতত আছে ন। এয়া আৰ্ট কৰি থোৱা আছে ধুনীয়া দৰে। আৰু ইয়াত বেকগ্ৰাউণ্ড ভিউ। তোমাৰ নামটো? অঁ, ঘৰ তোমালোকৰ? ডাইৰেক্ট কলেজৰ পৰা আহিছা নেকি? ভাল লাগিলে লগ পাই তোমালোকক। ৰাজা এইচ আজি আগতে আহিছিল নে প্ৰথম আহিছে এবাৰ? ইয়াত খেলোঁ বুলি ক'লে পাৰিব আপোনালোকে। বেডমিণ্টনৰ পিচ ন, কেম্প কৰোঁ বুলি ক'লে পাৰিব আপোনালোকে। এই লাখ কৰিছোঁ আমি এতিয়া ইয়াত শুই লৈ। এইফালে মই শুই আছোঁ, এইফালে আমাৰ ৰাজাদা শুই আছে। একদম মজা লাগিছে, মজা। ফাৰ্ষ্ট টাইম আহিছোঁ আজি হা, ভিউটো মজা লাগিছে। ৱাও, ভেৰি বিউটিফুল।